এয়া খানাৰ কাৰণে বজাৰ কৰিছে দেই আমাৰ ছোৱালীজনীয়ে। সেইকেইটা মানে পুৰিবলৈ ভাল লাগে। নেমুকেইটা ভাল আছিল ন ইয়াত। কি মজা বনাই, আপোনালোক আহিব পাৰে ইয়ালৈ দেওধৰ চাৰিআলি। কৃষ্ণ। এতিয়া আমি বজাৰ কৰি আহিলোঁ আৰু বাটে বাটে আমি এতিয়া এয়া কৰি খাই আহিছোঁ। ঘৰ পামগৈ অলপ পিছত, তাৰপিছত আপোনালোকক দেখাই আছোঁ আমাৰ খানাৰ আয়োজন। ভেলাঘৰ আমি ভাবিছিলোঁ যে উৰুকাত খাম বুলি, সেইবোৰ কাৰণে বনাইছিলোঁ ওচৰৰ ভাইটিটোৱে। আৰু এতিয়া 31 ডিচেম্বৰৰ দিনাতে এইটো আচলতে অপেনিং কৰিলোঁ। তাৰপিছত আকৌ আমি উৰুকা দিনা ইয়াতে খাম। এইকেইদিন এনেকেই থাকিব ঘৰটো, তাৰপিছত আৰু জ্বলাই দিয়া হ'ব। খানা খাই পেলাই, উৰুকা খানা খাই সেইটো জ্বলাই দিয়া হ'ব। ইফালে যা, এই আমাৰ ভাইটি বনাইছে আৰু আমাৰ এই ভাইটিয়ে বনাইছে দেই ভেলাঘৰ। গোটেই ঘৰটো সি অকলে বনাইছে আৰু হেল্পত আছে এওঁ, আৰু ময়ো আছোঁ বাৰু অলপ চলপ। মাংস পুৰা এয়া হৈছে আমাৰ পুৰা মাংস। এতিয়া আমি খাম। এওৰাই সানিছে দেই, আৰু মই পুৰিছোঁ। পাঠা কামজি এইটো লেপত এই লেপত ঠাণ্ডা ঠাণ্ডা হ'লে বেয়া হ'লে লেপ আৰু তুমি তলে কি যাম